বনৰীয়া জন্তুৰ নাম জানো আহা। কেনেবাকৈ যদি তোমালোকৰ পৰীক্ষাত আহে বনৰীয়া জন্তুৰ নাম লিখা, তেনেহ'লে কি কি লিখিবা? আহা শিকাই দিছোঁ। এয়া হৈছে বাঘ, দেখিলানে? এয়া হৈছে ভালুক, আৰু এয়া হ'ল সিংহ, আৰু এয়া হৈছে বান্দৰ, হৰিণ, গঁড়, হাতী, জেব্ৰা, এয়া হৈছে বনৰীয়া জন্তুৰ নাম। যদিহে তোমালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে তোমালোকে মোক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টোত। আৰু যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰিবা। ইয়াৰ উপৰিও আৰু বহুতো আছে, কিন্তু এয়া হৈছে একদম চমুকৈ দিয়া হয়। সেইটো কাৰণে তোমালোকে এইকেইটা মনত ৰাখিলেও হ'ব।